হয়, আজি আমি সদৌ অসম গোটেই অসমত আমি 108ৰ কৰ্মচাৰী সংস্থা ইয়াৰৰ সংস্থা সকলোৱে মিলি আমি EMT পাইলট হয় কৰ্মচাৰীৰ পৰা আমি কলা দিৱস হিচাপে আজি পালন কৰিব লৈছোঁ গোটেই অসমতে। সেই সূত্ৰে আমি কোকৰাঝাৰ জিলাৰ পৰাও আমি একেই সম্পূৰ্ণ সহযোগিতাৰে আমি কলা দিৱস পালন কৰিব লৈছোঁ। ইয়াৰ একমাত্ৰ কাৰণ হৈছে বৰ্তমান আমাৰ 2019 চনৰ পৰা এতিয়ালৈকে প্ৰতিটো মাহত আমাক যি আমাক পাবলগীয়া সামান্য পৰিমাণৰ দৰমহা, এই দৰমহাখিনি দিবলৈ কৰ্তৃপক্ষই আমাক হেমাহি কৰি আছে। যিকোনো অনুষ্ঠান হওক, ঈদ হওক, দুৰ্গা পূজা হওক, বিহু হওক, প্ৰতিটো অনুষ্ঠানৰ আগত আমি দৰমহা নাপাওঁ। দেখা যায় যে উৎসৱৰ ঠিক আগমুহূৰ্তত ৰাতি হ'লেও সিহঁতে টকাখিনি আমাক দিয়ে। সেই ক্ষেত্ৰত আমালোকৰ কৰ্মচাৰীসকলৰ বহুতো অসুবিধা হয়। আমি যিহেতু খুব কম দৰমহাত কাম কৰি আছোঁ, গতিকে আমাক সময়মতে দৰমহা দিয়াটো আমি বিভাগীয় কৰ্তৃপক্ষৰ ওচৰত দাবী জনাইছোঁ। বাৰে বাৰে দাবী জনোৱাৰ স্বত্তেও আমালোকক সঠিক সময়ত মানে দৰমহাখিনি মোকলাই নিদিয়ে আৰু সিহঁতে মানে এই দৰমহাৰ ক্ষেত্ৰত আমি বাৰে বাৰে আপত্তি জনোৱাৰ স্বত্তেও যে আমাক প্ৰথম সপ্তাহত দৰমহাটো দিলে আমালোকৰ ভাল হয়, গতিকে দিয়া নাই। তাৰ পৰিপ্ৰেক্ষিতত আজি আমি কৰ্মবিৰতি নহয়, আমি কলা দিৱস মানে কলা বেজ পৰিধান কৰি আমি নিজৰ নিজৰ দায়িত্ব আমি সকলো কৰ্মীয়ে সুচাৰুৰূপে পালন কৰি আছোঁ। যিহেতু বৰ্তমান ক'ভিড চিটুৱেশ্যন হয়, গতিকে ক'ভিড চিটুৱেশ্যনত আমি 100% চৰকাৰ আৰু ৰাইজক সহযোগিতাৰে আমি দিনে ৰাতিয়ে কাম কৰি ৰাইজক আমি সম্পূৰ্ণ সেৱা আগবঢ়াই আছোঁ। সেই ক্ষেত্ৰত আমি চৰকাৰক, নতুন চৰকাৰ যিহেতু আহিছে, নতুন চৰকাৰক আমি দৃষ্টিগোচৰ কৰিব বিচাৰোঁ যাতে নতুন চৰকাৰে আমাক অলপ হ'লেও সহায় আগবঢ়ায়। যিহেতু বৰ্তমান আমি 24 ঘণ্টা যদি ডিউটি কৰিব লগা হয়, তেতিয়াহ'লে আমাৰ 1 বজাৰ পৰা যিহেতু কাৰ্ফিউ চলি থাকে, সেই সময়ত তাৰপিছত আমি খাদ্যবস্তুৰ কাৰণে খুব চড়া দামত আমাক কিনিব লগা হয়। সেইখিনি টকাৰে আমি কিনোতে আমাৰ অলপ অসুবিধা হয়। গতিকে চৰকাৰক আমি এইখিনি ক'ব বিচাৰোঁ যাতে আমাক অলপ ভাত্তা হ'লেও কিবা এটা সকাহ যদি দিয়ে, আমাৰ কৰ্মচাৰীসকলক আৰু দুগুণ উৎসাহেৰে কাম কৰিব বুলি মই ভাবোঁ। এইখিনি আমাৰ আজি এই কলা বেজ পৰিধান কৰি আমাৰ মানে কৰ্তৃপক্ষ বা বিভাগীয় কৰ্তৃপক্ষ হওক বা চৰকাৰৰ যি নতুন মন্ত্ৰী আছে, তেখেতে যাতে আমাক অলপ দয়া ভাৱেৰে চাই যাতে আমাৰ এই যিখিনি সমস্যা সমাধান কৰিব বুলি মই আশা কৰি এইখিনিতে মোৰ বক্তব্য সামৰিছোঁ। ধন্যবাদ। চেনেলৰ জৰিয়তে মই সমূহ অসমবাসী ৰাইজক ঈদৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু তথা আমাৰ নৱনিযুক্ত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মই অভিনন্দন জ্ঞাপন কৰিছোঁ। জয়তে আজি আমাৰ একচুৱেলি কলা দিৱস পালন কৰাৰ এটাই উদ্দেশ্য, আমাক সময়মতে চেলাৰীটো নিদিয়ে। যেতিয়ালৈকে আমি আমাৰ চেণ্ট্ৰেল ইউনিয়নে প্ৰেছাৰ ক্ৰিয়েট নকৰে, তেতিয়ালৈকে আমাৰ চেলাৰীটো নহয়। সেইটোও আমাৰ চেলাৰী যদিও আমি হেঁচা প্ৰয়োগ কৰোঁ, সেইটো আমাৰ চেলাৰী হওঁতে আপোনাৰ 15 পৰা 20 তাৰিখলৈকে গুচি যায়। আৰু আমাৰ মেক্সিমাম সতীৰ্থসকলৰ লোন আছে, তো আমাৰ হয়তো 5 পৰা 10 তাৰিখত লোনবোৰ EMI দিব লাগে, কিন্তু আমি 15 তাৰিখত চেলাৰী হয় বা 20 তাৰিখত চেলাৰী হয়। গতিকে এইটোৰ কাৰণে আমি ফাইনো ভুগিব লগা হয়। এনেই আমাৰ চেলাৰীটো বহুত কম, তাৰ ওপৰত যদি আমি ফাইন ভুগিব লগা হয়, বহুত দুখৰ কথা। বৰ্তমান স্বাস্থ্যমন্ত্ৰী বা অসম চৰকাৰক কি আহ্বান জনাব বিচাৰিব? মই আমাৰ স্বাস্থ্যমন্ত্ৰী তথা আমাৰ নৱনিযুক্ত মুখ্যমন্ত্ৰীক এটাই আহ্বান জনাম। আপোনালোকে জানে আমি যোৱা বছৰৰ পৰা পেণ্ডেমিক টাইমত আমি কিমান হেল্প কৰিছোঁ, অসমৰ জনসাধাৰণৰ কাৰণে আমি সেৱা আগবঢ়াইছোঁ নিজৰ জীৱনক তুচ্ছ কৰি। গতিকে আমি এটাই কৰজোৰে অনুৰোধ জনাম, আপোনালোকে আমাৰ পিনে এটা দৃষ্টি দিয়ক।
যে আমাৰ যাতে চেলাৰীটো অলপ বেছি হয়, কাৰণ আজিকালি যিটো বজাৰ মূল্য হৈছে বহুত বেছি। গতিকে আমাৰ এইখিনি চেলাৰী দি আমি দুটা সংসাৰ চলাব নোৱাৰোঁ, কাৰণ আমি দূৰৱৰ্তী এলেকাৰ মানুহ হয়। আমি দূৰত গৈ পেলাই বিভিন্ন জেগাত কাম কৰি আছোঁ, তাতে এটা খৰচ হয়, আৰু আমাৰ ঘৰত মা দেউতা বা ভাই ভণ্টি আছে, সিহঁতৰো খৰচ বহন কৰিব লগা হয়। গতিকে ইমানখিনি চেলাৰীত আৰু বৰ্তমান বজাৰ মূল্য হিচাপে সেইখিনি চেলাৰীত আমাৰ নহয়। গতিকে মই আমাৰ চৰকাৰক আৰু তথা আমাৰ NHM কৰ্তৃপক্ষক মই এইটোৱে আহ্বান জনাম, আমাৰ যাতে চেলাৰীটো বঢ়াই দিয়ে, যাতে আমি অলপ হ'লেও সকাহ পাওঁ। ঠিক আছে। আৰু পৰা ষ্টাৰ্ট কৰক। আৰু ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনক এনেকৈ ক'ব বিচাৰোঁ এইটো। আৰু ৰাষ্ট্ৰীয় স্বাস্থ্য মিছন কৰ্তৃপক্ষক মই এটাই অনুৰোধ জনাম যে আমাৰ চেলাৰীটো যাতে মাহৰ প্ৰথম সপ্তাহত হয়, সেইটোৰ কাৰণে আমি আজি এনেকুৱা বিৰোধ প্ৰদৰ্শন কৰিব লগা হৈছে কলা দিৱস হিচাপে। ধন্যবাদ।